নমস্কাৰ মই হিতেশ আপুনি যদি গভৰ্ণমেণ্ট জব কৰে তেতিয়াহলে এই ভিডিওটো আপোনাৰ কাৰণে নহয় আপুনি যদি প্ৰাইভেট জব কৰে অথবা আপুনি যদি সেলফ এমপ্লয়েড হয় তেতিয়াহলে আপোনালোকে কেনেকৈ পেনশনৰ সুবিধা ল'ব পাৰে তাৰ বিষয়ে আমি এই ভিডিওটোত কৈ আছো বলক আমি ভিডিওটো আৰম্ভ কৰো আপোনালোকে যদি মাহত 1000 টকা কৈ আপোনালোকৰ বয়স 60 বছৰ হোৱালৈকে জমা থয় তেতিয়াহলে 60 বছৰ পিছত আপোনালোকে পেনশন হিচাপে 5000 টকাতকৈ অধিক মাহিলি আপোনালোকে লাভ কৰিব পাৰিব কেনেকৈ লাভ কৰিব পাৰিব আপোনালোকে নিশ্চয় NPS ৰ নাম শুনিছে NPS হৈছে নেশনাল পেনশন সিস্টেম যেটোৰ জৰিয়তে আপোনালোকে গম পায় যে গভৰ্ণমেণ্ট চাকৰি কৰা সকলে পেনশনৰ সুবিধা ল'ব পাৰে সেই একেই NPS ৰ অধীনত আপোনালোকেও পেনশন ল'ব পাৰে কেনেকৈ ল'ব পাৰে গোটেই কথাখিনি আপোনালোকক কৈ দিছো এটা কথা হ'ল কোনে এই NPS ৰ সুবিধা ল'ব পাৰে যিকোনো ভাৰতীয় যাৰ বয়স 18 ৰ পৰা 70 বছৰ বয়সৰ ভিতৰত হয় তেওঁলোকে NPS ত একাউণ্ট খুলি এই পেনশনৰ সুবিধা ল'ব পাৰে NPS টো মেনেজ কৰে পেনশন ফান্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি যেটো হৈছে ভাৰত চৰকাৰৰ বিত্তীয় বিভাগৰ আণ্ডাৰত গতিকে আপুনি জমা থোৱা ধন একদম সুৰক্ষিত হেতু আপুনি নিশ্চিত গতিকে বেলেগ কোম্পানীত থোৱাতকৈ পইচাৰ আপুনি যদি চৰকাৰী ব্যৱস্থা এটাত থাকে তেতিয়াহলে আপোনাৰ পইচাৰ সুৰক্ষাটো আৰু বেছি বাঢ়ি যায় NPS ৰ মেইন বেনিফিটটো হৈছে যদি আপুনি টেক্সত পৰে তেতিয়াহলে টেক্সৰ এমাউণ্টৰ 20% বা আপোনাৰ টেক্সৰ এমাউণ্টৰ 2 লাখ টকালৈকে আপুনি বেনিফিট পাব পাৰে ৰেহাই পাব পাৰে এটা আপুনি NPS ত পইচা থবলৈ কিমান পইচা থব লাগিব এটো এটা বিৰাট ডাঙৰ প্ৰশ্ন আপুনি NPS একাউণ্ট খুলিবলৈ মিনিমাম 500 টকা অৰ্থাৎ 500 টকা নহলে তাতকৈ বেছিকৈ দি আপুনি একাউণ্টটো খুলিব পাৰে আৰু বছৰি আপুনি মিনিমাম 1000 টকা বা তাতকৈ বেছিকৈ থব পাৰে এটা বছৰি 1000 টকাটো হ'ল এটা ফাইনান্সিয়েল ইয়াৰত 1000 টকা আপুনি এটা মাহতো থব পাৰে 10 মাহৰ ভিতৰতো থব পাৰে হেতু আপোনাৰ কথা মুঠতে এটা বছৰত আপোনাৰ ফাইনান্সিয়েল ইয়াৰত 1000 টকা মিনিমাম জমা থব NPS ত আপুনি থোৱা পইচা কেনেকৈ কাম কৰে NPS ত 4টা এসেট ক্লাছত পইচা ইনভেস্ট হয় এটা হ'ল আপোনাৰ মানে ইকুইটি মানে যিকোনো কোম্পানীৰ আপোনাৰ ষ্টকত পইচাটো ইনভেস্ট হয় C কৰ্পোৰেট ডেপ্ট G গভৰ্ণমেণ্ট বন্ড মানে যিবিলাক গভৰ্ণমেণ্টে বন্ড কিনে হেতু আপোনালোকে গম পায় আৰু A অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফান্ড এই 4টা জায়গাত আপোনাৰ পইচাটো ইনভেস্ট হ'ব এটা কথা হ'ল কোনটো স্কিমত কিমান পইচা ইনভেস্ট হ'ব হেতু আপুনি চয়েস কৰিব পাৰে যেতিয়া আপুনি NPS একাউণ্ট এটা খুলিব তেতিয়া দুটা অপচন আপোনাক দিয়া হয় এটা হ'ল অটো চয়েস আৰু এটা হ'ল এক্টিভ চয়েস আপুনি যদি অটো চয়েস অপচনটো সিলেক্ট কৰে তেতিয়াহলে আপুনি কেৱল পইচাটো জমা থলে হ'ল আপোনাৰ বয়স আৰু কিমান পইচা ইনভেস্ট হ'ব হেতু কম্পিউটাৰে এলগৰিথম হিচাপে কিমান শতাংশ ক'ত ভগাই থব লাগে এটা অটোমেটিক্যালি ভগাই থব এটা ধৰা হ'ল আপুনি 100 টকা এটা NPS ত জমা থব সেই 100 টকাটোৰ আপুনি যদি অটো চয়েস অপচনটো সিলেক্ট কৰে তেতিয়া হলে তাৰ 75% অৰ্থাৎ 75 रुपीस জমা হ'ব ইকুইটিত মানে ষ্টকত ইনভেস্ট হ'ব আৰু 10% পইচা ইনভেস্ট হ'ব আপোনাৰ গভৰ্ণমেণ্ট বণ্ডত আৰু 10% আপোনাৰ ইনভেস্ট হ'ব আপোনাৰ কৰ্পোৰেট ডেপ্টত আৰু ৰিমেইনিং 5% আপোনাৰ অল্টাৰনেটিভ ফান্ড বিলাকত ইনভেস্ট হ'ব এটো হ'ল এটা মই এলগৰিথমৰ এক্সাম্পল দিছো একে সমানে যে হ'ব লাগিব তেনেকুৱা কথা নাই এলগৰিথমে আপোনাৰ বয়স আৰু ইনভেষ্টমেণ্ট ধনৰ ওপৰত ডিপেন্ড কৰি এই সংখ্যাগিটা ইফাল হ'ব পাৰে এটা যদি এক্টিভ চয়েস আপুনি সিলেক্ট কৰে তেতিয়া আপুনি কোত কিমান পইচা জমা থব আপুনি নিজেই সিলেক্ট কৰিব পাৰে ধৰা হত আপুনি ইকুইটিত কেৱল 10% পইচাহে জমা থব মানে 100 টকা 10 টকায়ে আপুনি ষ্টকত ইনভেস্ট কৰিব পাৰে আপুনি সেই ধৰণেই মানে সিলেক্ট কৰিব পাৰে আপুনি NPS ৰ একাউণ্ট কেনেকৈ খুলিব এতিয়া NPS ৰ একাউণ্ট খুলিবলৈ আপুনি দুটা সহায় ল'ব পাৰে এটাটো হ'ল আপুনি অনলাইন আপুনি সুবিধাটো ল'লে আপুনি ক'তো যাব নালাগে আপোনাৰ KYC ৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড লৈ আপুনি নিজেই অনলাইন একাউণ্টটো খুলিব পাৰে আৰু অফলাইন যদি আপুনি একাউণ্ট খুলিব খোজে তেতিয়া হলে NPS কিছুমান আপোনাৰ সাৰ্ভিস প্ৰভাইডাৰ ৰাখিছে য'ত গৈ আপুনি একাউণ্ট খুলিব পাৰে ধৰা হওক আপুনি গুৱাহাটীত থাকে গুৱাহাটীত যদি থাকে তেতিয়া হলে IDBI বেংক পানবজাৰ আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ আপোনাৰ গুৱাহাটীৰ দিছপুৰ ব্ৰাঞ্চ এই দুটাত আপুনি NPS ৰ একাউণ্ট খুলিব পাৰে বাকি নিজৰ আপোনালোকৰ ডিস্ট্ৰিক্ট বিলাকতো আপোনালোকে NPS ৰ একাউণ্ট খুলিব পাৰে মই গোটেই লিষ্টখন আপোনালোকক কমেন্টত তলত দি দিম ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই আপোনালোকৰ ডিস্ট্ৰিক্টত কোড NPS ৰ সাৰ্ভিস প্ৰভাইডাৰ আছে আপুনি তাতে গৈ একাউণ্ট খুলি ল'ব পাৰে অনলাইন খুলিব যদি নোৱাৰে বা আপোনালোকৰ অনলাইনৰ যদি আৰু ডিটেইলছ দিব লাগে তেতিয়াহলে আপোনালোকে জনাব অনলাইন কেনেকৈ খুলিব লাগে একাউণ্টটো আমি জনাই দিম এতিয়া আপুনি NPS ত জমা থোৱা পইচা কেনেকৈ উইথড্ৰ কৰিব হেতু মই আপোনালোকক কৈ দিছো একদম সহজ ভাষাত কৈ দিছো যদি আপুনি মেচিউৰিটি নোহাকে অৰ্থাৎ মানে আপোনাৰ যদি 60 বছৰ নোহাকে আপুনি NPS ত জমা থোৱা পইচা উলিয়াব বিচাৰে তেতিয়া হলে মিনিমাম আপুনি জমা থোৱা সময়ৰ পৰা 3 বছৰ হৈ যাব লাগিব মানে আপুনি জমা থোৱা 3 বছৰ পাৰ হৈ গলেহে আপুনি NPS ৰ পইচা উলিয়াব পাৰিব এই 3 বছৰ পাৰ হৈ যোৱাৰ পিছত আপুনি জমা থোৱা ধনৰ
25% পইচা আপোনালোকে উলিয়াব পাৰিব অৰ্থাৎ আপুনি যদি 100 টকা জমা থৈছিল 3 বছৰৰ ভিতৰত এই 100 টকাটো বাঢ়ি 110 টকা যদি হ'ল আপুনি 110 টকাৰ 25% নাপাব আপুনি জমা থোৱা 100 টকাৰ 25% অৰ্থাৎ 25 টকাই আপুনি উলিয়াব পাৰিব এটা যদি আপুনি 86 বছৰ বয়স হৈ যায় তাৰ পিছত আপুনি যদি NPS ৰ পইচা উলিয়াব বিচাৰে বা পেনশন হিচাপে ল'ব বিচাৰে তেতিয়া হলে আপুনি আপোনাৰ জমা টকাৰ 60% পইচা একেলগে ল'ব পাৰে ধৰক আপোনাৰ 100 টকা জমা হৈছে তেতিয়া হলে 60 টকা আপুনি একেলগে উলিয়াই ল'ব পাৰে আৰু বাকি 40 টকা আপুনি মাহে মাহে বা বছৰত এবাৰ এনেকুৱা সিস্টেমত আপুনি পেনশন হিচাপে ল'ব পাৰে আৰু যদি আপুনি 60 বছৰ বয়সতো আপুনি পইচাটো উলিয়াব নিবিচাৰে তেতিয়া হলে another 15 years অৰ্থাৎ 75 years লৈকেও আপুনি পইচাটো ইনভেস্ট কৰি থৈ দিব পাৰে বহুতৰে মনত এটা প্ৰশ্ন হ'ব পাৰে যে ইমান দীঘলীয়া সময়লৈ যদি আমি পইচা জমাই থব লাগে তেতিয়া হলে আমি মিউচুৱেল ফাণ্ডত কিয় নথও বা আমি এফডিত কিয় নথও বা অন্যান্য ইনভেষ্টমেন্টত আমি কিয় নথও বা NPS তে আমি কিয় থব লাগে বা NPS কিয় ভাল আসল কথাটো হৈছে আপোনালোকে বিভিন্ন জায়গাত আপোনালোকৰ পইচা ইনভেস্ট কৰিব পাৰে কিন্তু NPS ত থলে কি সুবিধা আছে মই কৈ দিছো যদি আপুনি মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰি থয় কোম্পানীটোৰ যদি পাৰফৰম্যান্স বেয়া হৈ যায় তেতিয়া হলে সেই বেয়া পাৰফৰম্যান্সৰ ওপৰতে ৰিটাৰ্ণ পাব গতিকে আপুনি জমা থোৱা পইচাটোৰ সেই হিচাপত ৰিটাৰ্ণ পাব কিন্তু যদি আপুনি NPS ত পইচাটো জমা থয় তেতিয়া হলে কি হ'ব আপোনাৰ পইচাটো চাৰিটা জায়গাত ইনভেস্ট হ'ব এটা হল আপোনাৰ ষ্টকত ইনভেস্ট হ'ব এটা হল আপোনাৰ কৰ্পোৰেট ডেপ্টত ইনভেস্ট হ'ব এটা হল গভৰ্নমেন্ট বণ্ডত ইনভেস্ট হ'ব আৰু অল্টাৰনেটিভ ফাণ্ডত ইনভেস্ট হ'ব কিবা কাৰণত যদি ষ্টক মাৰ্কেটত ইনভেস্ট কৰা পইচাখিনি আপোনাৰ ডুবিও যায় মানে যদি ৰিটাৰ্ণটো বহুত কমো আহে বাকি তিনটাই আপোনাক এভাৰেজ এটা ভাল ৰিটাৰ্ণই দি দিব গতিকে আপোনাৰ লছ হোৱাৰ চান্সেসটো বহুত কম কিন্তু সেই গোটাইখিনি পইচা যদি একেলগে আপুনি এটা মিউচুৱেল ফাণ্ডত থৈ দিয়ে সেই মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰা যদি কোম্পানীটোৰ পাৰফৰম্যান্স বেয়া হৈ যায় তেতিয়া হলে আপোনাৰ ৰিটাৰ্ণটো বহুত কম আহিব আপোনাৰ ৰিস্ক হৈ যাব সো সেই ৰিস্কটোৰ পৰা বাচিবলৈ NPS সবতকৈ ভাল অপচন মই এটো কোৱা নাই আপোনালোকে মিউচুৱেল ফাণ্ড নকৰিব মিউচুৱেল ফাণ্ডো কৰক সবৰে এডভান্টেজেস আছে কিন্তু NPS ত আপোনাৰ সবতকৈ বেছি সুৰক্ষিত হয় এতিয়া আপোনালোকক পেনশন এটা ক্যালকুলেট কৰি দেখুৱাম আপোনালোকে যদি মান্থলি 1000 টকা থৈ বুলি ধৰিলো ধৰা হওক আপোনাৰ ডেট অফ বাৰ্থ 1/1/2000 সন সো ইয়াতে আপুনি 1/1/2000 আপুনি সনটো ভৰাই দিব তো 1 জানুৱাৰী 2000 ত আপোনাৰ জন্ম বুলি ধৰি ললো আৰু আপুনি মাহত বা বছৰত বা মাহতে ধৰি ললো বছৰতটো বাদ পাৰ মাহত আপুনি 1000 টকা আপুনি জমা কৰিব বুলি থৈ দিলো এতিয়া আপুনি কিমান বছৰ বয়সলৈকে এই পইচাটো জমা কৰি থব বিচাৰে হেতু আপোনাক খুদিব মই মিনিমাম 60 বছৰলৈকে থৈ দিলো আপুনি 75 ইয়াৰ্ছ লৈকেও কন্টিনিউ কৰিব পাৰে বা 70 লৈকে কন্টিনিউ কৰিব পাৰে তো ইয়াতে দেখাইছে অপচনটো যে my total years of contribution is 36 years মানে 2000 চনৰ পৰা আপোনাৰ 60 বছৰ হোৱালৈকে 36 years আপুনি টোটাল ইনভেস্ট কৰিব তো এক্সপেক্টেড ৰিটাৰ্নস আছে এক্সপেক্টেড ৰিটাৰ্নস কিমান পায় তো আমি একদম লোৱেষ্ট ধৰিলে আপোনাৰ 5% আৰু একদম হাইয়েষ্ট ধৰিলে আপোনাৰ 15% বাট আমি লোৱেষ্ট বা হাইয়েষ্ট নধৰো আমি এভাৰেজ 10% এটা ধৰো 12 ধৰিব পাৰি বাট আমি 10 ধৰিম 10 ধৰিয়ে আপোনালোক দেখাই দিও আপোনালোকে বাকি নিজে ক্যালকুলেট কৰি চাব পাৰে এতিয়া আপোনালোকে ওপৰত দেখিছে ইয়াৰ ৰাইট সাইডে দেখাব টোটাল expected monthly pension will be 8000 যদি আপুনি মানে 1000 টকা কৈ জমা থয় আৰু আপোনাৰ যদি 36 বছৰলৈ আপোনাৰ জমা হয় মানে at the age of 60 লৈকে তো টোটাল আপোনাৰ পইচা জমা হ'ব 4,32,000 টকা আৰু টোটাল আপোনাৰ মানে কৰ্পাস মানে আপুনি বেনিফিট মানে গেইন লাভ হ'ব আপোনাৰ 42,41,818 টকা আৰু টোটাল গেইন মানে আপোনাৰ টোটাল পইচাটোৰ পৰা আপুনি জমা থোৱাটো মাইনাস কৰিলে এটো 38,09,818 rupees এটো দেখাইছে তো আপোনাৰ টোটাল পইচা হ'ব গৈ 42,41,818 rupees তো আপুনি মান্থলি তেতিয়া এক্সপেক্ট কৰিব পাৰে আপোনাৰ ৰিটাৰ্ণ বা মান্থলি পেনশন 60 বছৰ বয়সৰ পিছত 8,448 এটো এক্সপেক্টেড এটোৱে পাব বুলি গ্যাৰান্টি নাই কাৰণ মাৰ্কেট ভ্যালুৰ ওপৰত আপ ডাউন হ'ব পাৰে বাট এভাৰেজ ইমানখিনি আপোনাৰ থাকিব তো আপোনালোকেও নিজৰ ডেট অফ বাৰ্থ বা এমাউন্টটো ভৰাই আপোনালোকে ক্যালকুলেট কৰি চাব পাৰে কিমান মান পেনশন মান্থলি আপোনালোকে উইথড্ৰ কৰিব পাৰে